বিক্রম দেখুন। তুমি মোক 2 দিনৰ ভিতৰতে পলাই নিনিলে মোক আৰু এই পৃথিৱী দেখা নোপোৱা তুমি। মোৰ দেখোন টকা উপাৰ্জন কৰা পথ এটাও নাই, মোৰ লগত থাকিব পাৰিবা জানো এনেকৈ? কমে লবি দে বন্ধু নাই নাই নাই, হিচাপে। বেপাৰ থাকিলে বন্ধু চন্ধু নাই ভাই। এনেদৰে বিক্ৰমে জোনালীক এৰিব নোৱাৰিলে। জোনালীৰ কথামতেই তাইক পলুৱাই আনিবলৈ বাধ্য হয়। বিক্রম, এইবোৰ যি হল হৈ গল, এইবোৰ ধৰি থাকিব নালাগে। মোৰ এটা সমাজত নাম আছে, আৰু তোক কিমান লাখ টকা লাগে মোৰ ঘৰত যাই লৈ আহিবি, যাতে এইবোৰ কথা কোনে গম নাপায়। যদি কিবা কাৰণত এইবোৰ কথা সমাজত শুনা পাও, তোক এই পৃথিৱীৰ পৰা নোহোৱা কৰি দিম। মই তোমাৰ ভৰিত ধৰিছো, তুমি মোক এবাৰলৈ ক্ষমা কৰি দিয়া, আগলৈ এনেকুৱা ভুল নকৰো আৰু। কি কৰি আছা? ঘৰতে আছো ৰবা। তোমাৰ দাদা বেছি সময় ঘৰত নাথাকে নেকি? নাই নাই, দাদাৰ ঘৰত থাকিবলৈ সময় নাই। দাদাৰ সমাজত নাম আছে নহয়, তাতে আকৌ যিকোনো অনুষ্ঠানত দাদাৰ মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনায়। তুমিয়ে ভাগ্যৱান, এনেকৈ এজন দাদা পাইছা। এতিয়া হ'ব দিয়া, মই পিছত কথা পাতিম, মোৰ এতিয়া অলপ কাম আছে। বাই। ঠিক আছে, হ'ব দে। পিছে তুমি কি কৰি আছা? বিক্ৰম ঘৰত আছে নে নাই? তেওঁ কামত গৈছে ৰবা। সিদিনা মই কিবা কিবি নাটক কৰিলো তেওঁৰ লগত, বাচিবৰ বাবে। হয় নেকি? এইটো কিন্তু তুমি ভাল কাম কৰিছা। তুমি আহাচোন আমাৰ ঘৰত, তেওঁক মাৰা প্লেনিংটো কৰিব লাগিছিল। মই গৈ আছো দিয়া। তুমি ৰবা অলপ টাইম। তুমি আহিলা, বহাচোন। বাকী হাজবেণ্ড কেতিয়া আহিব? তেওঁ আহিব বৰ হৈছে আৰু। এইবোৰ হৈছে নেকি? আহিব। বাকী তেওঁক মাৰা প্লেনিংটো কৰিব লাগিছিল যে। সেইটো। তুমি ভালদৰে লুকাই থাকা তাত, যাতে আমি প্লেনটো চাকচেছ হ'ব পাৰো। তুমি আহিলা?
হত্যা কৰা হৈছে। আমি অলপ সোধা পোছা কৰি লওঁ বাহিৰত। মানুহজনক যে হত্যা কৰিলে আপুনি কিবা জানে নেকি? মই নাজানো ভালদৰে আপুনি জানে নেকি কিবা? অলপ জানো। কোনোবা প্ৰদীপ নামৰ মানুহ এজনৰ লগত ভালপোৱা সম্পৰ্ক আছিল, তেওঁলোকে কিবা এটা কৰিব লাগে। দাস লিখি লোৱা কথাখিনি। দাস, মই আহিছো, তুমি পোষ্টমৰ্টমৰ ব্যৱস্থা কৰা। এইটো প্ৰদীপ কলিতাৰ ঘৰ নহয় জানো? হয়, কওকচোন আপোনালোক কিয় আহিছে? তেওঁ ঘৰত আছেনে এতিয়া? দাদা নাই ঘৰত। অ' হয় নেকি? ঠিক আছে, তেওঁক কালিৰ ভিতৰত আমাৰ আৰক্ষী থানাত উপস্থিত হ'ব ক'বা। আহিছোঁ। দাদা, অ' তোক বিচাৰি পুলিচ আহিছে আজি ঘৰত। পুলিচ মোৰ ঘৰত কিয় আহিছে আৰু কি কৈছে? সেইবিলাক মই নাজানো, তোক অহাকালি থানাত যাব কৈছে। বাৰু এতিয়া মৰমৰ দৰ্শকবৃন্দ, আপোনালোকে নিশ্চয় কাহিনীটো বুজিব পাৰিছে। এনেদৰে বিক্ৰমৰ হত্যাকাৰী প্ৰদীপক আৰক্ষীয়ে আইনী প্ৰক্ৰিয়াৰ দ্বাৰা যাৱজ্জীৱন কাৰাদণ্ড বিহে।